আপুনি কেতিয়াবা ভাবিছেনে এই প্লাষ্টিকৰ সৰু টুকুৰাটো মেচিনটোত সুমুৱাই দিয়াৰ লগে লগে মেচিনটোৱে কেনেকৈ বুজি পায় যে আপুনি কিমান টকা উলিয়াব খুজিছে আৰু তাতোতকৈ ডাঙৰ কথা সেই মেচিনটোৰ ভিতৰত কোনোবা বহি থাকে নেকি যিয়ে আপোনাক টকাখিনি হিচাপ কৰি দিয়ে আজিৰ এই ভিডিঅ'টোত আমি ATM মেচিনৰ ভিতৰৰ সেই ৰহস্যময় পৃথিৱীখনৰ যাত্ৰা কৰিম আমি জানিব পাৰিম কেনেকৈ মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰত আপোনাৰ বেংক একাউণ্টৰ পৰা টকাখিনি আপোনাৰ হাতলৈ সুৰক্ষিতভাৱে আহে গতিকে যদি আপুনি জানিব বিচাৰে মেচিনটোৱে জাল নোট কেনেকৈ চিনি পায় তেন্তে ভিডিঅ'টো শেষলৈকে চাব নমস্কাৰ বন্ধুসকল আজিকালি আমাৰ সকলোৰে জেপত এখন নহয় এখন ATM কাৰ্ড থাকেই ইয়াৰ সম্পূৰ্ণ নাম হ'ল অটোমেটেড টেলাৰ মেচিন আগতে টকা উলিয়াবলৈ হলে আমি বেংকত গৈ দীঘলীয়া লাইনত থিয় হ'ব লাগিছিল সহি কৰিব লাগিছিল কিন্তু এতিয়া যিকোনো সময়ত যিকোনো ঠাইতে আমি টকা উলিয়াব পাৰোঁ কিন্তু আপুনি জানেনে এইটো কেৱল এটা টকা উলিয়া মেচিন নহয় ই এটা শক্তিশালী কম্পিউটাৰ আহক ইয়াৰ কাম কৰাৰ পদ্ধতিটো সহজকৈ বুজো যেতিয়া আপুনি মেচিনটোত কাৰ্ডখন সুমুৱাই দিয়ে মেচিনটোৱে প্ৰথমে আপোনাৰ কাৰ্ডত থকা সেই সৰু সোণালী ৰঙৰ EMV চিপটো পঢ়িবলৈ চেষ্টা কৰে আগতে কাৰ্ডৰ পিছফালে এটা মেগনেটিক ষ্ট্ৰিপ আছিল কিন্তু এতিয়া সুৰক্ষাৰ বাবে চিপ ব্যৱহাৰ কৰা হয় এই চিপটোত আপোনাৰ বেংক একাউণ্টৰ সকলো তথ্য এনক্ৰিপ্টেড অৰ্থাৎ গোপন কোড হিচাপে থাকে এতিয়া মেচিনটোৱে আপোনাক আপোনাৰ 4টা সংখ্যাৰ পিন বিচাৰে মনত ৰাখিব আপুনি যেতিয়া বুটাম টিপে সেইটো পোনপটীয়াকৈ বেংকৰ সাৰ্ভাৰলৈ যায় ইমানখিনি কৰাৰ পাছতহে মেচিনটোৱে নিশ্চিত হয় যে এইখন আপোনাৰে কাৰ্ড এতিয়া আহে আসল কামটো আপুনি যিমান টকা টাইপ কৰে ATM মেচিনটোৱে লগে লগে আপোনাৰ বেংক সাৰ্ভাৰলৈ এটা সংকেত পঠায় মেচিনটোৱে সোধে এই একাউণ্টত ইমান টকা আছেনে বেংকে উত্তৰ দিয়ে হয় আছে আপুনি টকা দিব পাৰে এই গোটেই কথা বতৰাটো ইণ্টাৰনেটৰ জৰিয়তে মাত্ৰ 1-2 ছেকেণ্ডতে হৈ যায় ইয়াৰ পিছতে মেচিনৰ ভিতৰত থকা গিয়েৰ আৰু ৰুলাৰবোৰ ঘূৰিবলৈ ধৰে আপুনি চাগে মেচিনৰ ভিতৰত কিবা এটা শব্দ শুনে নহয়নে মেচিনটোৰ ভিতৰত কেইটামান বিশেষ বক্স থাকে যাক কেছেটছ বুলি কোৱা হয় এটা বক্সত 100 টকীয়া নোট থাকে এটাত 200 টকীয়া আৰু এটাত 500 টকীয়া আপুনি যিমান পৰিমাণ লিখে কম্পিউটাৰে হিচাপ কৰে কোনটো বক্সৰ পৰা কেইখন নোট উলিয়াই দিব লাগিব প্ৰতিখন নোট এটা অতি শক্তিশালী সেন্সৰৰ মাজেৰে পাৰ হৈ যায় এই সেন্সৰটোৱে নোটখনৰ ডাঠ পৰিমাণো জুখি চায় যদি 200 নোট একেলগে লাগি আহে তেন্তে মেচিনটোৱে সেইটো ধৰা পেলায় আৰু সেই নোটখন এটা ৰিজেক্ট বিনটোত থৈ দিয়ে অৰ্থাৎ আপুনি কেতিয়াও ভুল টকা নাপায় ATMৰ বিষয়ে আৰু কিছুমান নতুন কথা জানোৱা হওক পৃথিৱীৰ প্ৰথমটো ATM মেচিন 1967 চনত লণ্ডনত স্থাপন কৰা হৈছিল আৰু আচৰিত কথাটো হ'ল সেই সময়ত পিন 4টা সংখ্যাৰ নহয় 6টা সংখ্যাৰ আছিল কিন্তু উদ্ভাৱকজনৰ পত্নীয়ে মাত্ৰ 4টা সংখ্যাহে মনত ৰাখিব পাৰিছিল সেয়ে ইয়াক 4টা সংখ্যাৰ কৰা হয় পৃথিৱীৰ আটাইতকৈ ওখ ঠাইত থকা ATMটো পাকিস্তান আৰু চীনৰ সীমান্তত আছে যিটো সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 16,000 ফুট উচ্চতাত অৱস্থিত এতিয়া আপোনালোকে জানিলে যে ATM মেচিনে কেনেকৈ কাম কৰে ই কেৱল এটা মেচিন নহয় ই বিজ্ঞান আৰু ইণ্টাৰনেটৰ এটা অদ্ভুত মিশ্ৰণ এইবাৰ যেতিয়া আপুনি টকা উলিয়াবলৈ যাব সেই শব্দটো শুনিলে মনত পেলাব এই কথাবোৰলৈ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিবলৈ নাপাহৰিব এনেকুৱা আৰু ইনফৰমেটিভ ভিডিঅ'ৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক আজিৰ বাবে ইমানেই ধন্যবাদ